थालिर बिफांनि नाव गाखोनानै फरायसालि हाबनो गोनां जादों फरायसाफोर। बे नुथाया तामुलपुर जिल्लानि सिङाव थानाय सुख्लाय दैसानि सायाव बायसलांनाय दालांनि नुथाय। गरेस्वरनि दिगफार मादलबारिनि रायजो राजाफोरा हान्थामेलानि बिथिङाव जेंनाजों मोगा-मोगि जानांदों। सुख्लाय दैसानि दै लोमसावनायाव खारनि दालाङा बोहैखारलांनायनि जाहोनाव ओनसोलनि फरायसा आरो रायजो राजाफोरा खैफोद गोनां महरै थालिरनि नावजों हान्थामेला खालामनो गोनां जादों। दै बानाया जोबलांबाय, नाथाय रायजो राजाफोरनि जेंनाया जोबस्राङासै। मख'नो गोनांदि थांनाय माखासे सान सिगां गरेस्वरनि मादलबारियाव दैबानाजों खारनि दालाङा बोहैखारलांदोंमोन। बे खारनि दालांनि साखाथियावनो गंसे पाकानि दालाङा लुफुंजादोंब्लाबो ठिकादारनि गोहैलो महरै खामानि मावनायनि जाउनाव थांनाय 5 बोसोर बारलांनायनि उनावबो दालाङा आबुं महर मोनाखै होननानै ओनसोलनि रायजो राजाफोरा अजद दैखांदों। गुबुन फारसेथिं बिजेपिनि आफादगिरिया गरेस्वर मादलबारियाव नुजाथिहैनानै सप्तासेनि गेजेराव खारनि दालांखौ लुफुंनो हायाब्ला ठिकादारनि हेंथायै केस थिसननायनि हुमखि होदोंमोन। नाथाय खारनि दालाङा दिनैसिमबो आबुं जायैयाव साहा बेथना दखरा फरायसा आफादा खुद्रिखांनाय फोरमायदों। खारनि दालाङा आबुं महरै लुफुंजायैनि जाउनाव दैसानि मोन्नैबो रुगुंनि फरायसा आरो रायजो राजाफोरा खैफोद गोनां महरै हान्थामेला खालामनो गोनां जादों। बे जेंनाखौ लानानै साहा बेथना दखरा फरायसा आफादा थाबैनो खारनि दालांखौ आबुं महरै लुफुंनानै फरायसाफोरजों लोगोसे रायजो राजाफोरनि हान्थामेलानि बिथिंखौ मोजां खालामनांगौनि थाखाय सरकारनिसिम दाबि दैखांदों। বৃহত্তৰ মৰিপাৰা অঞ্চলৰ এয়া চেনিগাঁও মাদালবাৰী আৰু মৰিপাৰা সংযোগী যিখন শুক্লাই নদীৰ ওপৰত দলং আছিল, এই দলংখন যোৱা কিছুদিন আগত হোৱা নেৰেনেপেৰা বৰষুণৰ ফলত বানে উটুৱাই লৈ যায় আৰু তাৰ ফলত এই অঞ্চলৰ যিখিনি ৰাইজ আছে, ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীসমূহৰ যথেষ্ট অসুবিধা হৈছে। কলৰ ভূৰত তেওঁলোকে নদী পাৰ হৈ বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে। বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল যাবলৈ অসুবিধা হৈছে। আজি এই দলংখনৰ কাষতে এখন পকী দলং নিৰ্মাণ হৈ আছিল। আজি 4 বছৰ হ'ল এই দলংখন নিৰ্মাণ হৈ থকা, কিন্তু আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল। ঠিকাদাৰৰ নিজৰ মইমতালিৰ বাবে এই দলংখন এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই। কিছুদিন আগত আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা তথা ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি তেখেতে ইয়ালৈ নিজে আহি এই পৰিস্থিতিৰ বুজ লৈছিল আৰু ঠিকাদাৰক তেখেতে 3 দিনৰ সময় দিছিল, ঠিকাদাৰক ধমক দিছিল, কিন্তু ঠিকাদাৰে তেখেতৰ কথাই গুৰুত্ব দিয়া নাই। ঠিকাদাৰৰ নিজৰ মইমতালিত কাম কৰি আছে। এতিয়ালৈকে দলংখন তেওঁলোকে যিখিনি কাঠৰ দলং ভাঙি গৈছিল, এই ভঙাখিনি তেওঁলোকক সম্পূৰ্ণ কৰিবলৈ দিছিল আৰু এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই। আমাৰ ছাত্ৰ ছাত্ৰীসকল ৰাইজখিনি এনে যথেষ্ট অসুবিধাত আছে। তেওঁলোকে একেবাৰে একদম বিপদসংকুলভাৱে যাত্ৰা কৰি আছে, কলৰ ভূৰত যাত্ৰা কৰি আছে। আজি প্ৰায় 15 দিন সময় উকলি গ'ল। 3 দিনৰ সময় দিছিল, 15 দিন হ'ল, কিন্তু এতিয়ালৈকে এই দলংখন সম্পূৰ্ণ হৈ নুঠিল। তাৰ বাবে আমি ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এই শুক্লাই নদীৰ ওপৰত থকা দলংখন, কাঠৰ দলংখন মেৰামতি কৰি ৰাইজক যাতায়াতৰ বাবে সুচল কৰি দিয়ক। আৰু এই ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াক হস্তক্ষেপ কৰিবলৈ মই আহ্বান জনাইছোঁ।